বাইকখন ইলেক্ট্ৰিক 20 লাগিছে না মা হয় নাই তোৰ কাৰণে এখন এণ্টৰ যা এইখনে অসম গাইছ অসম Hanji guys, good morning and welcome back to my new vlog on my YouTube channel Bisal Basar Vlogs. তো ভণ্টিক মই এই বিশাল বাছৰ ব্লগছ ক'বৰ কাৰণে ভণ্টিক মই এক্সট্ৰাকৈ পইচা দি থৈছোঁ মই অকল বিশাল বাছৰ ব্লগছ চাবৰ কাৰণে তো তোমালোকে ফেচ দেখি পাইছা প্ৰায় 2 মাহৰ পাছত টাৱাঙৰ পৰা অহা পাছত আজি ফাৰ্ষ্ট ব্লগ আজি যিহেতু ইমানে বতৰ বেয়া টাৱাঙৰ অহাৰ পিছত জানুৱাৰী মাহটোত যিহেতু পিকনিকত গুচি গ'ল তো সেইটো কাৰণে ব্লগ বনাব নোৱাৰিলোঁ আৰু আজি কি হৈ গ'ল এতিয়া আমি ফেব্ৰুৱাৰী মাহটোতো গোটেই বৰষুণেই গ'ল অকল বৰষুণ তো এতিয়া বতৰ ভাল কৰিছে এতিয়া और निजर कामों अलग बिजी असलो जेहेतु भाग दौड़ बारी जिंदगी है और हमें रुकना नहीं है बात तो ठीक है दौड़ना तो पड़ेगा भागम तो आज तुम्हालोকক देखाम बाइकখন কেনেকা ধৰণে মডিফিকেশন কৰিছো তেনে বলো গাইস ভিডিওটো বইন থাকিব তো এইফালে গাইস তোমালোকে বাইকখন দেখিবলৈ পাইছা কমপ্লিট ব্ল্যাক কৰি দিলো বাইকখন তো ইয়াত নেদেখাও মই আগত গৈ পিনে ধুনীয়াকৈ ৰিভিউ দি আছো তো তোমালোকে ধুনীয়াকৈ চাই থাকা ভিডিওটো তো বহুত দিনৰ পাছত জেক্সি 1 2 3 4 আৰু ইফালে আছে 5 ছোট আৰু ইফালে ভণ্টি ওলাই ৰেডি ইফালে তো ওয়েলকাম টু নিউ মটৰ ব্লগ গাইজ ওয়েলকাম টু নিউ মটৰ ব্লগ তো গেৰি মাৰিবলৈ ওলাই গ'লোঁ আমি গেৰি মাৰিবলৈ তো ইয়াত দেখাইছে এতিয়া ফিউল ৰিজাৰ্ভ আৰু এইফালে চেক কৰা গাইজ তোমালোকে কিমান ধুনীয়া ভিউ আছে এইফালে তো ইয়াত 3 নম্বৰ গিয়াৰ টানি চাওঁ কিমানলৈকে যায় তো তোমালোকে এতিয়া দেখিলা গাইজ ৰাস্তাটো খালী থাকোঁতে 3 নম্বৰ গিয়াৰত মই টানিছিলোঁ প্ৰায় 104 105 স্পীড এনেই ধৰি গ'ল তো সেইটোৱে ডিউক 390খন মুঠতে ইনষ্টেণ্ট পিক আপটো দিয়ে ইমানেই মানে পাৱাৰ আছে এইখনৰ তো টাৱাঙৰ পৰা অহা পাছত প্ৰায় 2 মাহৰ পাছত আজি ব্লগ বনাইছোঁ তো যিহেতু বতৰো বেয়া আছিলে বৰষুণ ব্লগ বনামকৈ থাকোঁ কিন্তু কি হয় যে বতৰে বেয়া ৰাতিপুৱা শুই উঠোঁ যে ৰাতিপুৱা বনাম ৰাতিপুৱা বতৰ বেয়া থাকিলে ভাবোঁ পাছবেলা বনাম কিন্তু তাকেই ইমানেই বতৰ বেয়া গোটেই ফেব্ৰুৱাৰী মাহটোত ব্লগ বনোৱা নহ'ল তো এতিয়াৰ পৰা ব্লগবোৰ আহি থাকিব হাই চাবি হাই আণ্ডি ব্লগত ল'ব ব্লগত আৰু এইফালে গাইজ তোমালোকে চোৱা এইখনে অসম গাইজ অসমখন ৰূপ কয় ন তো ৰূপ নহয় অসমখন সোণালী আৰু এতিয়া আমি পাম অলপ আগত গৈ পিনে এই বাইকখন ফিউল আপ কৰি লওঁ আৰু তাৰপিছত তোমালোকক দেখাই আছোঁ গাইজ বাইকখন মই তো গাইজ দেখিছা এইফালে তোমালোকে এইফালে ছানছেট চোৱা গাইজ কিমান ধুনীয়া আৰু এইফালে তোমালোকে দেখিছাই লগত আছে ডিউক 390 আৰু এইফালে কিমান ধুনীয়া গাইজ কিমান ধুনীয়া পৰিৱেশ হৈ আছে এইফালে মজা আহি গ'ল গাইজ মজা লাগিলে টানি পিনি বাইকখন খালী ৰাস্তাত তো টানিলে এনেকৈ খালী ৰাস্তাৰে টানিব লাগে আৰু এইফালে আহিলে আমাৰ ভাইটিহঁত এইফালে এইটো হৈছে চেম আমাৰ কেইটালৈকে খোলা থাকে ফিউল পাম্প ইয়াত 8:30 9টাত ন হেনো ৰাতি 10টাত আহোঁতে পোৱা নাছিলে 10টা মানতে বন্ধ হৈ যায় ন ইয়াতে থাকে আপোনালোকে হা তো গাইজ এতিয়া আমি যাওঁ আগত আহোঁ দাদা তো গাইজ তোমালোকে দেখিছা আমাৰ এইফালে ৰাস্তাবোৰ কিমান ভাল এইফালে আৰু কিমান খালী ৰাস্তাবোৰ আমাৰ চৰাইদেউ ডিষ্ট্ৰিক্টৰ অকল মেইন ৰাস্তাটো অলপ বেয়া হৈ আছে তো এইফালে আমি আহি পালোঁ দিচাং নৈ
আৰু এইফালে গাইজ তোমালোকে চোৱা বেলি পোহৰৰ যোনটো পানীত পৰিছে ৰিফ্লেক্ট হৈছে কিমান ধুনীয়া কালাৰ আহিছে এইফালে আৰু এইফালে আমাৰ ব্ৰিজখন হ'বলৈ গৈ আছে এইফালে আগত তো আগত যাওঁ গাইজ আৰু আগত গৈ পিনি বাইকখন দেখাওঁ আৰু দেখাম তোমালোকক মই বাইকখনত কি কৰি থৈছোঁ মই কি লগাইছোঁ কিমান খৰচ হৈছে এভৰিথিং কম তোমালোকক মই আহি যা আৰু মেইন কথাটো হ'ল যে গাইজ তোমালোকে মোক এক্সজষ্ট তোমালোকে ৰেকমেণ্ড কৰা বাইকখনত কি এক্সজষ্ট লগালে ভাল হ'ব SC প্ৰজেক্ট নে এক্ৰাফবিক নে অষ্টিন ৰেচিনটোতো বহুত লাউড হৈ যাব যিহেতু আৰু তোমালোকৰ ফালৰ পৰা জনাবা যোনটোত বেছি কমেণ্ট আহে সেইটোৱে মই লগাম ইয়াত তো বেণ্ড পাইপ আৰু এক্সজষ্টটো লগাব লাগিব কেনে লাগিলে খালী ৰাস্তাত কে গৈছে বাইকখন তো অল ৰাইট গাইজ তো এতিয়া আমি ওলাই আহিলোঁ এখন ধুনীয়া প্লেছত এইফালে তোমালোকে দেখিবলৈ পাইছা কাজিয়া ঐ পাবি আকৌ নাপায় ইয়াক মাৰিবলৈ ঐ লাগিব তহঁতি মোৰ লগত কণ্টেণ্ট বনাবলৈ আহিছ কাজিয়া লাগিবলৈ আহিছ আৰে আমাৰ ঐ গাড়ী আহিছে নাটক নহয় তো গাইজ তোমালোকক এতিয়া মই বাইকখন দেখাওঁ এইফালে গাইজ তোমালোকে চেক কৰা তোমালোকক মই কৈ আছিলোঁ যে এনেকুৱা ডিউক 390 মডিফিকেশ্যন কোনো কৰা নাই তোমালোকে এইফালে চোৱা কেনেকুৱা লাগিছে গাইজ কেনেকুৱা কমেণ্ট কৰি জনোৱা গাইজ তোমালোকে কেনেকুৱা লাগিছে তো মই তোমালোকক কিমান খৰচ হ'ল কিমান কি চব কৈ আছোঁ কেনেকুৱা লাগিছে ছোৱালী বেষ্ট ন তো তোমালোকে গম পোৱাই বাইকখন ইলেক্ট্ৰিক 20 লাগিছে তো তোমালোকক মই এতিয়া এক চাইডৰ পৰা কৈ আছোঁ মোৰ কিমান খৰচ হ'ল কি লগালোঁ মই তো ফাৰ্ষ্টতে গোটেই বাইকখন অৰেঞ্জ আহিছিলে তোমালোকে গমেই পোৱা ডিউক 390 ইলেক্ট্ৰিক অৰেঞ্জত আহিছিলে ফাৰ্ষ্ট টাইম তো মোৰ সেইটোৱে আছিলে তো মোক অৰেঞ্জ কালাৰটো ইমান খাছ নালাগে মোক ব্লেকত ভাল লাগে বাইক তো সেইটো কাৰণে মই প্ৰথমতে বাইকৰ এইখিনি ৰিমখিনি এল' হুইলছখিনি মই ব্লেক কৰিলোঁ স্প্ৰে পেইণ্ট আনি ঘৰতে সেইখিনি দুটা চকাত প্ৰায় মোৰ স্প্ৰে পেইণ্ট প্ৰায় 600 টকামান খৰচ হৈছিলে আৰু তাৰপিছত লগালোঁ মই এইবোৰ কেপবোৰ প্ৰায় 1200 টকা পৰিছিলে মোৰ এইবোৰ আৰু তাৰপিছত মই কৈছিলোঁ গোটেই বডিত মই ৰেপিং কৰিছিলোঁ এইখিনি গোটেই সোপা এইখিনি আছিলে অৰেঞ্জ এইফোৱা আৰু ইয়াত অৰেঞ্জ আছিলে যিহেতু টাৱাং যাওঁতে তোমালোকে দেখিছিলা তো ইয়াত মই মাৰি দিলোঁ মই ব্লেক পেপাৰ স্ম'ক পেপাৰ ইয়াত মই মাৰি দিলোঁ তো তোমালোকে দেখিবলৈ পাইছা গাইছ এইফালে আৰু লগতে মোৰ আটাইতকৈ ডাঙৰ বস্তুটো লগোৱা হৈছে বাইকখনত এই বেলি পেনটো যোনটো প্ৰায় 3200 টকামান পৰিছিলে মই ইনষ্টাগ্ৰামৰ পৰা অৰ্ডাৰ কৰা এইটো তো টোটেল অভাৰঅল খৰচ ক'বলৈ গ'লে বাইকখনৰ প্ৰায় 11-12 হাজাৰমান পৰিলে মোৰ গোটেই বডিত মই যি লগাইছোঁ পেপাৰ তাৰপৰা বেলি পেইণ্ট চকাৰ যিমান পেইণ্ট কৰিবলগীয়া আছিলে আৰু তোমালোকে কমেণ্ট কৰি জনাবা বাইকখন কেনেকুৱা পাইছা আৰু তো ভণ্টিয়ে চলাম বুলি কৈছে বাইকখন তো অলপ চলাব দি দিম যিহেতু বহুত দিন হ'ল চলোৱা নাই বাইকখন ভাগ তোৰ বাৰী জিন্দগী হে ৰুকনা নাহি হে দৌৰনাটো পাৰেগা তো সেইটো কাৰণে ওলাই আহিছোঁ তো কিমাননো ঘৰত থাকিম গাইজ ঘৰত কিমাননো পঢ়ি থাকিম তো এতিয়া তোমালোকে কমেণ্ট কৰিবা যে এতিয়া মই নেক্সট মডিফিকেশ্যনটো হ'ব এক্সজষ্টৰ ওপৰত তো তোমালোকে মোক কমেণ্ট কৰি জনাবা কি এক্সজষ্ট লগালে ভাল হ'ব SC প্ৰজেক্ট নে এক্ৰাফবিক নে এয়াৰ তোমালোকে কোৱা যদি মই অষ্টিন ৰেচিনো লগাই দিম এয়াৰ আৰু তোমালোকৰ তই ক ঐ কি এক্সজষ্ট ভাল হ'ব এক্ৰাফবিকটো ভাল মানে এক্ৰাফবিকত কি থাকে সেইটো DB কিলাৰ থাকে কিন্তু SC প্ৰজেক্টত মই জনা মতে নাথাকে এক্সজষ্ট তো সেই এক্সজষ্টটো মই উৎপাত কৰিবৰ কাৰণে লোৱা নাই যিহেতু বাইক লভাৰ হয় তো তোমালোকে গম পোৱাই তোমালোকৰ বাইক লভাৰ যিহেতু গম পোৱাই তোমালোকে চাউণ্ড এটা বেছি চাউণ্ড লাই দিলে কেনেকুৱা লাগে আৰু এইফালে বাগাল মে ছোৰা চহৰ মে ডিণ্ডৌৰা চব কথা গম পাইছোঁ মই লৈ আহিবি তাক কেতিয়াবা কি ষ্টৰি লভ কেনেকা লভ দিছো নহয় তোৰ কাৰণে সেইখন মাজনী তোৰ নাম মা হয় নাই তোৰ কাৰণে এইখন এণ্টৰক যা এইখন তো তোমালোকে দেখিছা গাইজ কিমান দিনৰ মূৰত ওলাই আহিছোঁ তো ব্লগিং কৰি ভাল লাগিছে বহুত জমনি হৈছে তো তোমালোকে গাইজ এতিয়া বাইকখন চলাই কেনেকুৱা লাগিছে তোমালোকে কমেণ্টত জনাবা আৰু তোমালোকে কেনেকুৱা ধৰণৰ ব্লগবোৰ বিচৰাত সেইটোও তোমালোকে কমেণ্টত জনাবা আৰু যিমানলৈকে মই গম পাওঁ তোমালোকে ব্লগবোৰ চাই ভালেই পাইছা যিহেতু মই কমেণ্টবোৰ পঢ়িবলৈ পাই খুব সুখী হৈছোঁ মই
আৰু তই কিবা কবি নি ঐ বহুত বেছি ভাল লাগিছে আমাক ইমান বেছি সাপোর্ট কৰাৰ কাৰণে আৰু এনেকৈ সাপোর্ট কৰি থাকিব আমি আপোনালোকৰ মাজলৈ বহুত ভাল ভাল কন্টেন্ট লৈ ভাল ভাল কণ্টেণ্ট এনেকৈ লৈ আহিম তো তোমালোকক মই টাৱাং যাম বুলি কৈছিলোঁ তো সেইটো বাইকৰ মডিফিকেশনটো কেনেকৈ লাগিলে আমাক কমেন্ট কৰি জনাব আপোনালোকৰ কমেন্টে আপোনালোকৰ উৎসাহে আমাক আৰু কন্টেন্ট লৈ আহিবলৈ বহুত বা পাৰিছ দেখোন ক'বলৈ বা ভণ্টি কেমন পাৰিছে তো গাইজ তো তোমালোকৰ আশীৰ্বাদত মই ইখন ল'বলৈ পাৰিছোঁ মই প্ৰায় 2 বছৰমান কষ্ট কৰি ইখন বাইক লৈছোঁ তো আজি মই এই 390খন চলোৱাৰে যোগ্য হয় মই কিন্তু ছুপাৰ বাইকৰ এতিয়ালৈকে মই সেইটো যোগ্যতা হোৱা নাই যদি গাইজ তোমালোকে 100K কৰি দিয়া ন সোনকালে তো মই কৈছোঁ গাইজ 100K হোৱাৰ লগে লগে মই এখন ছুপাৰ বাইক উঠাই দিম মুঠতে যিহেতু ছুপাৰ বাইক আনিলেও নহয় যিহেতু তাৰ মেইনটেনেঞ্চ কষ্টবোৰ তোমালোকে জানাই ছাৰ্ভিচিংবোৰে প্ৰায় 10,000 মান পৰে তো তোমালোকে যিমান পাৰিবা চেনেলটো লাইক কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰিবা গাইজ তো এতিয়া আমি গৈ থাকোঁ তো গাইজ ইমান দিনৰ পাছত ব্লগ বনাব আহিছোঁ আৰু ব্লগ বনাই যে চাহ একাপ নাখাম সেইটোতো হ'ব নোৱাৰে তো লিজিয়ে বিশাল দা खुशी के लिए ये लीजिए खुशी के लिए তো হেল্ল' গাইজ তো এইফালে আমি এতিয়া গেৰি মাৰি আহি গ'লোঁ তো অলপ টাইমৰ কাৰণে ওলাই গৈছিলোঁ যিহেতু ইমান দিন হ'ল ব্লগ বনাব পৰা নাছিলোঁ আমি তো এতিয়া যিহেতু আহিলোঁ তো এতিয়া ব্লগ তোমালোকে পাই থাকিবা তো আজি ব্লগটো ইমানতে সমাপ্ত কৰোঁ তো তোমালোকক দেখালোঁ আজি মই বাইকখন আৰু তোমালোকক ছানছেটৰ ধুনীয়া ভিউজ দেখালোঁ যদি তোমালোকে এনেকুৱা ধৰণৰ যদি ভিডিঅ'বোৰ চাই থাকিব বিচাৰা দেন চেনেলটো লাইক কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰিবা তেতিয়ালৈকে কিপ লাভিং keep supporting Love from Vishal bye bye বাবা গাইজ পুনৰবাৰ এটা নিউ ভিডিঅ'ত সোনকালে আহি আছোঁ